কি খবৰ সকলোৰে আশা কৰোঁ সকলো নিশ্চয় বহুত বেছি ভালে আছে আৰু মই ৰীমা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছামিজ ব্লগাৰ ৰীমাৰ আন এটি নতুন ভিডিঅ'লৈ গা পা ধোৱা হৈ গ'ল চুলিবোৰ ধুইছিলোঁ এয়া শুকোৱা নাই অলপ ভিজা হৈ আছে দুপৰীয়াৰ ভাত খোৱাই নাই খামহে আৰু অলপমান এনে আৰাম কৰি আছিলোঁ বিছনাতে ভিডিঅ' এটা এডিটিং কৰি আছিলোঁ বাৰ্থডে ভিডিঅ'টো এডিটিং কৰি আছিলোঁ আপলোড দিয়া নাই দিমহে যিসকলে মোৰ বাৰ্থডে ভিডিঅ'টো চোৱা নাই তেওঁলোকে এই চেনেলতে গৈ মোৰ বাৰ্থডে ভিডিঅ'টো চাই ল'ব পাৰিব আৰু ভাটিবেলা এফালে যোৱা কাম আছে ভাবিছোঁ সেয়াও যদি যোৱা হয় তেন্তে হ'লে আপোনালোকক নিশ্চয় দেখাম তেন্তে হ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া খাব লৈছোঁ দুপৰীয়াৰ ভাতৰ লগত আছে বিলাহী টক বেঙেনা আলু ভাজি ওলকচু আচাৰ যে বনাইছিলোঁ ভিডিঅ'ত মই দিছোঁ ওলকচু আচাৰ আৰু কচুকুটি দি মাছৰ জোল মোৰ বহুত প্ৰিয় হেল্ল' এফালে যে যোৱাৰ কথা আছিলে এয়া ওলাই হৈ গ'ল ভাত খাই অলপমান আৰাম কৰিলোঁ আৰু এতিয়া 4:30 মানেই বাজি গ'ল প্ৰায় 5 মান বাজুৱে হৈছেহি আৰু এতিয়া ওলাই ল'লোঁ ওচৰৰে ভাইটি এজনৰ বাৰ্থডে আছে তালৈকে যাওঁ তেতিয়াহ'লে ব'লক হাই বুলি কৈ দিয়া হাই বুলি কোৱা অ' এইফালেহে কৈছে তাত চাই বোলো হাই কৈ দিয়া হেল্ল' এয়া বাৰ্থডে খাই আহিলোঁ আহোঁতে ৰাতিয়ে হ'ল আৰু এতিয়া মই ইয়াৰ পৰা গৈ ঘৰত কাপোৰ সলাই অলপমান ফ্ৰেছ হৈ আকৌ মাহঁতৰ ঘৰত যাম মাহঁতৰ ঘৰত বাহঁত আহিছে জেঠাইহঁত আহিছে জেঠাইৰ ল'ৰাটো আহিছে আগৰবিলাকত যে দিছিলোঁ জেঠাইৰ ল'ৰাটো আৰু সি মোক নিবলৈ আহি ঘৰত ৰৈছে এয়া সি আৰু মই গৈ আছোঁ আৰু ঘৰ গৈ পালোঁগৈ এয়া সকলোৱে বহি কথা পাতি আছোঁ আৰু এয়া ভাগিনজনী আহিছিলে মানে মোৰ বাৰ্থডেত যিহেতু তাই নাহিলে তাই আগৰ পৰা মোক ফোন কৰি কৈ আছিলে যে মাহী ময়ো যাম একেলগে কেক কাটিম সেয়েহে তাইৰ কাৰণে কেক এটুকু মই থৈ দিছিলোঁ আৰু তাই আহি এয়া বাৰ্থডে বুলি কেক কাটি আছে হেল্ল' গুড মৰ্ণিং এয়া হৈছে পিছৰ দিনা ৰাতিপুৱা খোৱাৰ পৰা উঠি ঘৰলৈ এয়া আহি থকাৰ দৃশ্য ভিডিঅ' কৰি আহি আছে চাহটো ওলাই আছে আৰু দুপৰীয়াৰ সাজত মই বনাইছিলোঁ শুকান মাছ যিটো দৰিকণা মাছ বুলি কয় শুকান দৰিকণা সেয়া তেলখিনি গৰম কৰি মই ইয়াতে 2টা মিডিয়াম চাইজৰ পিঁয়াজ দি দিছোঁ মাছখিনি বনোৱাৰ প্ৰায় 5 মিনিটমান আগতে মই অকণমান কুহুমীয়া গৰম পানীত মাছখিনি ভালদৰে ধুই লৈছিলোঁ এতিয়া অকণমান পিঁয়াজখিনি ৰঙচুৱাৰ দৰে হোৱাত এতিয়া মই ইয়াতে মাছখিনি দি দিছোঁ ইয়াত দেখিছেনে শুকান যিটো দৰিকণা মাছ হয় সেইটো মাছ আৰু এতিয়া অকণমান এইখিনি মই ভাজি ল'ম
প্ৰায় 5 মিনিটমান ভাজি লোৱাৰ পিছত মই ইয়াতে দিছোঁ 4-5 ফুটামান নহৰুৰ পেষ্ট, আধা চামুচ দিছোঁ মই হালধি গুড়ি, আধা চামুচ দিছোঁ জিৰাৰ গুড়ি আৰু অকণমান দিছোঁ জলকীয়াৰ গুড়ি। আৰু অকণমান মই শেষত দিছোঁ জালুকৰ গুড়ি। আৰু এতিয়া এইখিনি মই অকণমান ভাজি ল'ম। গোটেইখিনি মছলা আৰু মাছৰ সৈতে মই মিক্স কৰি দিছোঁ। আৰু 2টা কেঁচা জলকীয়া মই ফালি দিছোঁ। আপোনালোকে যদি জ্বলা বেছি খায় ইয়াতকৈ বেছিও জলকীয়া ব্যৱহাৰ কৰিব পাৰে। আৰু মই অকণমান নিমখ দিছোঁ একদম সোৱাদ অনুসৰি, কিয়নো শুকান মাছত এনেও নিমখ থাকেই, সেয়েহে একদম অকণমান দিছোঁ। আৰু যিটো অকণমান ডাঙৰ শুকান মাছ থাকে সেইটোত আচলতে কিছুমানত নিমখ নিদিলেও হৈ যায়। আৰু এয়া মাছখিনি ভাজি এয়া হৈ গ'ল প্ৰায়। এয়া দেখিছেনে? যিসকলে খাই চোৱা নাই এবাৰ খাই চাব, খুব ভাল লাগে। আৰু মই বনাইছিলোঁ দালিৰ চাটনিত এয়া লৈছোঁ পিঁয়াজ, কেঁচা জলকীয়া, দালি, 4-5 ফুটা নহৰু, কাষত আছে মান ধনিয়া আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া মই এইখিনি মিক্সি জাৰত ভালকৈ মিক্স কৰি ল'ম। আৰু এয়া হৈ গ'ল আমাৰ দালিৰ চাটনি ৰেডি। দুপৰীয়াৰ প্ৰায় 1:30মান বাজিত ৰাস্তাত আহিছে মিছলৰ বেপাৰী। মিছল মোৰ খুবেই প্ৰিয়। এয়া দেখিছে মিছল, আলু মটৰ আৰু ঝালমুড়ি। আৰু সময়টো কিমান? 1:15। দুপৰীয়াৰ 1:15ত পৰা মিছলৰ জুতিলে। ৰাতিপুৱা ঘৰৰ পৰা আহিলোঁ, আহি ভাতো বনালোঁ। ইমান গৰম আজি নগাঁৱত, ৰ'দ ইমানেই বেছি, মানে মানুহ ফেনৰ তলতো থাকিব পৰা নোৱাৰা নিচিনা হৈ গৈছে। আগতে যেতিয়া পূৰা গৰমত যেনেকুৱা ধৰক জুলাই আগষ্ট মাহত যেনেকুৱা গৰম হয় ঠিক তেনেধৰণৰ আজি গৰম। ভাত পানী বনালোঁ, চব হৈ গ'ল, খোৱা নাই, খাম আৰু আকৌ গা চা ধুই আহিছোঁ, ভাত খামগৈ। জেঠাইহঁত গ'লগৈ ৰাতিপুৱাই, সেইখিনি দেখাব নহ'ল। মই যেতিয়া আহিছোঁ ঘৰৰ পৰা তেতিয়া জেঠাইহঁত ওলাইহে আছে। জেঠাই আহিছিল মানে আজি 4-5 দিনমান থাকাকৈ আহিছিলে। কাপোৰ বেগত এক বেগ কাপোৰ ভৰাই লৈ আহিছে। কিন্তু জেঠাই ফোন আহিল যে কিবা মিটিং আছে, আৰ্জেণ্ট যাবই লাগিব, সেইকাৰণে আজি গ'লগৈ, থাকিব নাপালে। একো নাই বাৰু, যদি কাম আছে যিহেতু যাবতো লাগিবই। যেতিয়া কাম শেষ হ'ব বা নাথাকিব, হয়তো শুক্ৰবাৰে শনিবাৰে আকৌ অহা কথা আছে। যদি সুবিধা হয় আহিব সেইখিনি সময়ত, যদি একো কাম নাথাকে। আৰু যদিহে আকৌ কাম থাকে তেন্তে হ'লে নাহে, আৰু যদি আহে তেন্তে হ'লেতো আপোনালোকে নিশ্চয় দেখিব পাবই। তেন্তে হ'লে ভিডিঅ'টো চাই থাকক। আৰু এয়া দুপৰীয়াৰ ভাতৰ লগত আছে মাছ যে ভাজিছিলোঁ, সেয়া বেঙেনা আলু মিছা মাছ ভাজি, দালিৰ চাটনি, আৰু আনফালে আলু আৰু শুকান মাছৰ অকণমান গ্ৰেভি। হেল্ল', আজি হৈছে মহা অষ্টমী, সেয়েহে ওচৰতে পূজা এখন হৈ আছে। ভাবিছোঁ তাৰ পৰা এপাক ঘূৰি আহোঁ, এনেই দোকান বজাৰবোৰ চাম, যদি পাৰোঁ কিবা কিবি কিনিম, আৰু যদি নোৱাৰোঁ এনেই জেলেপি মিঠাই কিবা কিবি খাম আৰু গুচি আহিম। শেহতীয়াকৈ হ'লেও সকলোকে মই মোৰ তৰফৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেন্তে হ'লে আহক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ।
পূজা চাই আহিলোঁ আৰু এতিয়া ৰাতি 8টামান বাজিছে। ইমান গৰম লাগিছে, তাত মানুহৰ হেঁচা ঠেলা, পূৰা গৰম। আৰু আজিৰ দিনতো ইমান গৰম গ'ল আমাৰ ইয়াতে। হয়তো প্ৰায় জেগাতে হৈছে এনেকুৱা, মানে আহিন মাহত ইমান গৰম বহুত বেছি হৈছে। আৰু আজি গৰমটো আহিয়ে গা চা ধুইছোঁ, পূৰা চুটি ভিজাই গা ধুইছোঁ। এতিয়া অকণমান ৰেষ্ট ল'ম, তাৰপিছতহে ভাতৰ যোগাৰ কৰিম। 8টা বাজিছে আৰু। তেন্তে হ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় হ'লেও অলপ হ'লেও ভাল পাইছে। যিসকলে ভাল পাইছে পুনৰবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি চেনেলটো অল কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে হ'লে লাইক কৰিব। তেন্তে হ'লে আজিলৈ আহিছোঁ, বাই বাই।